এইখন অৰুণাচল প্ৰদেশ অৰুণাচল ডেকুৰেশ্যন পাই গৈছে হাতটো দিল ন পাহাৰৰ একা বেকা দীঘলীয়া ৰাস্তা আমি গোটেইকেইজন ব্যক্তি আহি পাইছোহি আৰু পাহাৰখন দেখুৱাইছে পাহাৰখন চাওক সকলোৱে ৰখক পাহাৰ ষ্টাপ কৰো ন এই কি মজা জেগা This is the amazing place. Amazing place. It's our county. নামিলো নি Brightness पूरा full दिया. wait Amazing place. This is Arunachal Pradesh. চাই লোৱা বন্ধুসকল চাই লোৱা ঘূৰাই নাকি চাই দিম এতিয়া পাহাৰে ভৈয়ামে আহি বহুত দুখ আমি উপভোগ কৰিলোঁ হাই ফ্ৰেণ্ডছ আমি এনেকুৱা এটা জেগাত উপস্থিত আছোঁ অৰুণাচল প্ৰদেশৰ এখন পাহাৰ চাৰিওফালে পাহাৰ আমি আগফালে গৈ আছোঁ আমাৰ কেমেৰামেন ৰাহুল হাজৰিকাই আপোনালোকৰ দৃশ্যবিলাক দেখাব আহক আমি উপভোগ কৰোঁ ভিডিঅ' আৰম্ভ কৰি আমি আহি পাই গ'লোঁ কি ধুনীয়া পৰিৱেশ ন মই গম পালোঁ এইটো কোনটো আহিছোঁ মই এইফালে ইটো চাইডেদি আহিছোঁ পিকনিক খাব যাওঁ ৰাস্তা দেখিছে নহয় অৰুণাচল প্ৰদেশত এজন আমি দাদাক লগ পালোঁ এইজন দাদা মোৰ নাম সঞ্জয় হয় ফ্ৰেণ্ডছ আমি খুব ভাল এটা পৰিৱেশ কিমান সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি বৰ্তমান আহি উপস্থিত হৈছোঁহি মোৰ এই বন্ধু ৰাহুল হাজৰিকাৰ লগত আছে লগত মোৰ এই পেহী ল'ৰা মানৱজ্যোতি দাস আৰু লগত মোৰ এই ভাতৃপ্ৰতিম বিপ্লৱ বনিয়া আৰু এজন আমাৰ ইয়াৰ নিবাসী ভাল লাগিলে দাদাক লগ পাই ধন্যবাদ এইটো ইয়াৰ ফালে যাব পাৰে নাই আৰু নাযাওঁ আৰু মানে ঘৰৰ পৰাও ফোন কৰি আছেতো আমি আমাৰ লক্ষ্যস্থানত আহি উপস্থিত হ'লোহি এই দাদাজনে আমাক আহি অহাত খুব সহায় কৰিলে দাদাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব এটা ভাল মানে আপোনাৰ প্ৰাকৃতিক পৰিৱেশত আমি আহি উপস্থিত হ'লোহি এইজনে টিকটক বনোৱাত ব্যস্ত মই নাহিলোঁ আৰু মানে এইটো আমাৰ মাফিয়া বিহালীৰ মাফিয়া লোকেল ৰাহুল টিকটক এটা বনাই দিব লাগিব আমি গৈ দিব
दुआए क्यों तुला दुआ क्यों ना तेरा दिल तुझे मिलना यहाँ